পেটিকোট ধোৱা মতা। কবি কিশোৰ মনজিত বৰা। মোৰ ছোৱালীজনীৰ জন্মৰ পাছদিনা পুখুৰী পাৰত মানুহজনীৰ কাপোৰ ধুই আছিলোঁ। পদূলি শুঙা কেইটামানে তাকে দেখি গাঁৱৰ বতাহত এটা খবৰ ৰাষ্ট কৰি দিলে, মই মাইকীৰ পেটিকোট ধোৱা মতা। মই আচলতে পেটিকোট ধোৱা নাছিলোঁ। পেটিকোটত লাগি থকা মানুহজনীৰ তেজহে ধুইছিলোঁ। জীয়া তেজ, জীৱন মৰণৰ তেজ। স্বাধীনতাৰ ৭৭ বছৰ পাছতো আমি আচলতে গোলাম হৈয়ে থাকিলোঁ। নিজৰ সোঁ হাতেৰে বাওঁ হাতখন কাটি পেলালোঁ। গধূলি বজাৰ সামৰাৰ সময়ৰ দৰত বিক্ৰী কৰিলোঁ দেশৰ ভাগ্যলক্ষ্মী। এতিয়া বাটে পথে মোক দেখি ফিচিঙা ফিচিং কৰা সকলক সগৌৰৱে কওঁ, হয়, মই পেটিকোট ধোৱা মতা। তোমালোকৰ দৰে পেটিকোট ফলা মতা নহওঁ। যদিহে আপোনালোকৰ ভাল লাগিল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আন এটি সুন্দৰ কবিতাৰ সৈতে মই বুলমণি বৰিয়ে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।